দুটা সংবাদলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সৌৰভকাৰ 5 দিনত দেশজুৰি দুবাৰকৈ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলত 99 পইচা বৃদ্ধি ডিজেলত প্ৰতি লিটাৰ বৃদ্ধি পালে 95 পইচা গুৱাহাটীত আজি পেট্ৰলৰ দাম 102.11 টকা লগতে প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে গৈ 93 টকা 44 পইচা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱক গয়না হিচাপে বাঢ়িছে ইটোৰ পাছত সিটো সামগ্ৰীৰ দাম অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে শাক পাচলি কণী ঔষধ ব্ৰেড বিস্কুটকে ধৰি প্ৰায় সংখ্যক সামগ্ৰীৰ দাম বাঢ়িছে যাৰ ফলত এতিয়া সমস্যাত পৰিছে সৰ্বসাধাৰণ জনতা ইন্ধনজাত সামগ্ৰী আৰু কেঁচা মালৰ মূল্য বৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ক্ষুদ্ৰ খাদ্য প্ৰস্তুত কৰা উদ্যোগসমূহত ধেমাজিত 10-12টা পৰিয়ালক সংস্থাপন দিয়া বেকাৰ্ছ কিংডম দৰে সৰু সৰু ক্ষুদ্ৰ উদ্যোগত আগন্তুক দিনত মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণ নহলে তলা ওলাবলগীয়া হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে বাণিজ্যিক ৰন্ধন গেছৰ দামৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ব্যৱসায়ীসকল এলপিজিৰ উপৰি হোটেলত ব্যৱহৃত প্ৰায়বোৰ সামগ্ৰীৰ ঊৰ্ধ্বমুখী দামৰ বাবে ব্যৱসায় চলোৱাটো কঠিন হৈ পৰিছে ব্যৱসায়ীসকলৰ বাবে উপায়হীন বহু ব্যৱসায়ীয়ে বন্ধ কৰিব লগা হৈছে হোটেল ৰেষ্টুৰেণ্ট পেট্ৰল ডিজেল ৰন্ধন চিলিণ্ডাৰলৈকে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ জনতাক বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰ বৃদ্ধি পালে প্ৰায় 1000 টকা জিয়াটো ভুগিছে পদপথত সাধাৰণ দোকান দি পৰিয়াল পোহপাল দিয়া ক্ষুদ্ৰ ব্যৱসায়ীসকল শিৱসাগৰত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 91 পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম 95 পইচাকৈ বৃদ্ধি পাইছে লগে লগে শিৱসাগৰ প্ৰতি লিটাৰ পেট্ৰলৰ দাম 103.32 টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম 94 টকা 75 পইচা হৈছে গোৱালপাৰাৰ লক্ষীপুৰত দুগৰাকী নাবালিকাক ধৰ্ষণ কৰা এজন 70 বছৰীয়া লম্পট বৃদ্ধক গ্ৰেপ্তাৰ কৰা হৈছে খুনাময়ী গাঁৱৰ বিপাখন বৃদ্ধটোৰ নাম হৈছে আব্দুল মতলেব পাছত লম্পট বৃদ্ধৰ এই নিকৃষ্ট কাণ্ডৰ বিষয়ে শিশু দুটিয়ে পৰিয়ালক অৱগত কৰাত ঘটনাৰ সন্দৰ্ভত থানাত ৰুজু কৰা হ'ল গোচৰ লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নৰাধম গুৱাহাটীত নিষিদ্ধ ড্ৰাগছৰ ব্যাপক পয়োভৰ ড্ৰাগছৰ কৰাল গ্ৰাসত একাংশ কিশোৰ যুৱক ড্ৰাগছে ধ্বংস কৰিছে বহু যুৱকৰ জীৱন দিনৰ পোহৰতে নিচাসক্ত অৱস্থাত দুই যুৱক গুৱাহাটীৰ খানাপাৰাত প্ৰায় দেখা যায় এনেসমূহ দৃশ্য মহানগৰীৰ নুনমাটিত বন কৰা মহিলাৰ লুটপাট নিজৰাপাৰাৰ মুৰাদ জামান নামৰ লোকজনে এটা এনজিঅ'ৰ পৰা গৃহকৰ্মৰ বাবে নিয়োগ কৰিছিল এগৰাকী মহিলাক নিয়োগ কৰা দিনাৰ প্ৰায় সোণৰ 1000 কাণফুলি 3টা আঙুঠি আৰু এডাল চেইন চুৰি কৰি লৈ যায় মহিলাগৰাকী ঘৰৰ গৰাকীয়ে ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে নুনমাটি আৰক্ষীয়ে তদন্ত মহিলাগৰাকীক সোধা পোছা কৰাত চুৰৰ কথা স্বীকাৰ কৰিছে সোণৰ অলংকাৰখিনি দীপজ্যোতি দাস নামৰ এজন লোকক বিক্ৰী কৰিছে ঘটনা সন্দৰ্ভত দীপজ্যোতি দাসকো গ্ৰেপ্তাৰ কৰিছে আৰু বশিষ্ঠ আৰক্ষীৰ জালত 3টা দুৰ্ধৰ্ষ চোৰ ধৃত চোৰকেইটাৰ পৰা জব্দ 5টা মূল্যৱান মোবাইল টাৱাৰ RRU গুৱাহাটী মহানগৰীৰ 3টা স্থানৰ পৰা তিনিওকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃতকেইটা উত্তৰ প্ৰদেশৰ আমদাদ উৰফে সলমান সাদিক আৰু বৰপেটা সৰ্থেবাৰীৰ মুনছেৰ আলী উৰফে সৰিদু পুনৰ বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি যোৱা অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু মৰিয়নিৰ লাহিং নৈ শিপৰীয়া গাঁৱৰ ৰিপন চুতীয়া নামৰ যুৱকজনৰ মৃতদেহ তামিলনাডুৰ জুলাই পেট্ৰা ৰেল জংচনৰ পৰা সমীপত উদ্ধাৰ কৰা হৈছে 12 মেত মৰিয়নিৰ ৰেল জংচনৰ পৰা বেংগালুৰুলৈ ৰাওনা হৈছিল এই প্ৰায় 3 মাহৰ মূৰত ত্ৰিপুৰাৰ বিখ্যাত ত্ৰিপুৰা সুন্দৰী মন্দিৰৰ মুঠ 16টা দানপাত্ৰৰ সন্দুক খোলা হ'ল পুৱাৰ পৰা সন্ধিয়ালৈকে চলিল এই ধন গণনা প্ৰক্ৰিয়া সোমবাৰে দানপাত্ৰৰ পৰা ভাৰতীয় টকাৰ উপৰিও বুজন পৰিমাণৰ বিদেশী মুদ্ৰা উদ্ধাৰ কৰা হ'ল ত্ৰিপুৰা সুন্দৰী মন্দিৰৰ দানপাত্ৰৰ পৰা US ডলাৰ সৌদি আৰু কুৱেইট দিনাৰ নেপালী আৰু বাংলাদেশী টকা উদ্ধাৰ কৰা হৈছে এই গণনা কাৰ্যৰ মাজতে CRPF জোৱানে বুদ্ধদেৱ দাসে নিজৰ প্ৰথম মাহৰ সম্পূৰ্ণ দৰমহা 33,310 টকা মা ত্ৰিপুৰা সুন্দৰীৰ চৰণত দান কৰিলে গোসাই বিহুৰ দিনাই গৰাকীৰ ভুলৰ বাবে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা শ্ৰমিক বিটু দাসৰ পত্নীৰ মৃত্যু হৈছে 4 দিন পূৰ্বে এটি কন্যা সন্তানৰ জন্ম দিয়া বিটু দাসৰ পত্নী ববী কলিতা দাসৰ মঙলবাৰে পুৱা মৃত্যু হ'ল পিতৃ মাতৃহীনা কন্যা সন্তানটোক লৈ মূৰত ফৰক ভাঙি পৰিছে দুৰ্ভগীয়া পৰিয়াল শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰা হৈছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা শিমলুটাপু আৰক্ষী থানাৰ নাকাত আৰক্ষীয়ে তালাচী চলাই বিদেশী চিগাৰেট সহ এখন ট্ৰাক জব্দ কৰিছে লগতে মুস্তাফাবাদ আহমেদ নামৰ চালকজনকো আটক কৰিছে আৰু বুধবাৰে সিকিমত আৰম্ভ হ'ব ভোটাৰ তালিকাৰ SIR প্ৰক্ৰিয়া 20 মেৰ পৰা 6 ছেপ্টেম্বৰলৈকে সিকিমত চলিব SIR
ছিকিমৰ মুখ্য নিৰ্বাচনী বিষয়া ৰাজ যাদৱৰ ঘোষণা বুধ বৃহস্পতিবাৰে এছআৰ প্ৰক্ৰিয়াৰ প্ৰস্তুতিমূলক কাম আৰম্ভ হ'ব 28 জুনলৈকে ভোটাৰৰ ঘৰে ঘৰে যাব বিএলঅ পত্ৰ বিতৰণ আৰু সংগ্ৰহ কৰিব বিএলঅ পুনৰ বানৰ কবলত পৰাৰ আশংকা বৰচলাৰ বৰডুবিকে ধৰি বহুকেইখন গাঁৱৰ বৰডুবি অঞ্চলত বেলখিৰি নৈ মথাউৰি সম্পূৰ্ণ উন্মুক্ত অৱস্থাত আছে বেলখিৰি নৈ খহনীয়া আৰু বান প্ৰতিৰোধৰ ক্ষেত্ৰত তৎপৰতা নাই জলসম্পদ বিভাগ তথা স্থানীয় বিধায়ক আৰু সাংসদৰ যাৰ বাবে আগন্তুক বাৰিষাক লৈ শংকিত হৈ পৰিছে বৰচলাৰ বৰডুবিবাসী ৰাইজ ধাৰাসাৰ বৰষুণৰ ফলত পুৰৈৰুগুদামৰ ন আলি মূৰত সৃষ্টি হ'ল কৃত্ৰিম বান মুখলধাৰ বৰষুণৰ ফলত ন আলি মূৰৰ মূল পথটো বুৰ গ'ল কৃত্ৰিম বানত এই কৃত্ৰিম বানত ন আলি মূৰৰ কেইবাগৰাকী লোকৰ ঘৰৰ ভিতৰতো সোমাল পানী অসমৰ মাটিতে অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় ঘাইপথত অসমীয়া ভাষাত লিখা ফলকত দেখা গৈছে ব্যাপক বিসংগতি অসমীয়া ভাষাৰ ভুল ব্যৱহাৰ বিকৃত বানান আৰু ঠাই নামৰ অশুদ্ধ ৰূপত লিখা হোৱা ঘটনাই ফচেন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বজালী জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথতো অসমীয়া ভাষাত লগোৱা ফলক চাই হতবাক হৈছে ৰাজস্থানীয় লোকসকল ফলকত অসমীয়া ভাষাৰ বিকৃত ৰূপত ব্যৱহাৰ কৰাৰ লগতে কিছুমানতে ইংৰাজী উচ্চাৰণ অনুসৰি অসমীয়া বানান লিখি ভাষাৰ বিকৃতকৰণ কৰাত ৰাইজৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছে নলবাৰী বৰক্ষেত্ৰীৰ কাপলাবাৰী আৰু চামটা সংযোগী পথৰ দুৰৱস্থা প্ৰায় 3 বছৰে মেৰামতিৰ অভাৱত মৰম খণ্ডলৈ ৰূপান্তৰ হোৱা এই ব্যস্ত পথটোৰ মাজত থকা গাঁতৰ বাবে এতিয়া প্ৰায় সৰু সৰু দুৰ্ঘটনা সংঘটিত হৈছে শীঘ্ৰে পথছোৱা মেৰামতিৰ দাবী স্থানীয় ৰাইজৰ গোসাইগাঁৱৰ কচুগাঁৱত ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা অঞ্চল পৰিদৰ্শন কৰিলে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে দেওবাৰে হঠাৎ অহা এজাক ধুমুহাই গছ-গছনি ভাঙি নিয়াৰ উপৰিও বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি সোমবাৰে গুৰেশ্বৰ চাৰিআলিত উৰণীয়া সেতুৰ নিৰ্মাণ হ'বলগীয়া স্থান পৰিদৰ্শন কৰিলে বিধায়ক ভিক্টৰ কুমাৰ দাসে লগতে দলীয় সতীৰ্থ তথা ৰাইজৰ সৈতে উৰণ সেতুৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি নক্সা সন্দৰ্ভত মত বিনিময় কৰিলে বিধায়কগৰাকীয়ে মৰাণত যান-বাহন আৰক্ষী নিয়ন্ত্ৰণ কক্ষ উদ্বোধন কৰা হ'ল স্থানীয় ৰাইজৰ অনুৰোধ মৰ্মে A1 মেগামাৰ্টৰ স্বত্বাধিকাৰী প্ৰসন্ন আগৰৱালাই নিজা ব্যক্তিগত পুঁজিৰে যান-বাহন আৰক্ষী নতুন কক্ষটো নিৰ্মাণ কৰি দিয়ে মাহমৰাৰ নৱনিৰ্বাচিত বিধায়ক সুৰজ দিহিঙীয়াই এই কক্ষটো উদ্বোধন কৰি সমাজ হিতৈষী ব্যৱসায়ীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে দৰং আৰু ওদালগুৰি সংলগ্ন গৰুবান্ধা গোমঠা পথৰ দুৰৱস্থা 4 বছৰ পূৰ্বে মেৰামতি হোৱা পথছোৱাত এতিয়া পুখুৰী সদৃশ পৰিৱেশ জৰাজীৰ্ণ পথটোৰ মেৰামতিত কোনো গুৰুত্ব নাই স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী মানস ৰাষ্ট্ৰীয় উদ্যানত মানস বন বিভাগৰ বিশেষ পদক্ষেপ মানসৰ বন্য জীৱ-জন্তুৰ খাদ্যৰ বাবে পোন প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰা হৈছে ঘাঁহনি ভূমিৰ কাম মানসৰ বাহবাৰী ৰেঞ্জৰ মাউট কেম্পত আৰম্ভ হৈছে এই ঘাঁহনি ভূমিৰ কাম মানসত ঘাঁহনি পথাৰ কমি অহাৰ বাবে উদ্যান কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই পদক্ষেপ মহাৰাষ্ট্ৰ বিশ্ববিদ্যালয়ৰ পৰা অহা গজনন মুৰাকাটৰ নামৰ এজন প্ৰবক্তাই মানসৰ বনকৰ্মীসকলক আগবঢ়াইছে ঘাঁহনি ভূমি সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান এই ঘাঁহনি ভূমিত ৰোপণ কৰা হ'ব প্ৰায় 17 বিধ প্ৰজাতিৰ ঘাঁহ প্ৰায় 1 হেক্টৰ ভূমি সামৰি আৰম্ভ কৰা এই ঘাঁহ ৰোপণৰ কাম আৰম্ভ হৈছে নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত আছে বাইপাছ ৰংবং মাধৱপুৰত নিশা ট্ৰাকৰ সৃষ্টি কৰে হাতীৰ বৃহৎ জাকটোৱে 129 নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ সৃষ্টি কৰাৰ লগতে সমগ্ৰ অঞ্চলটোত খাদ্যৰ সন্ধানত মানুহৰ বাৰী খেতিপথাৰত চলাইছে উপদ্ৰৱ সন্ধিয়া হোৱাৰ লগে লগে হাতীৰ এই জাকটোৱে উপদ্ৰৱ চলাই নুমলীগড়ৰ বিভিন্ন অঞ্চল তামুলপুৰৰ লতিবাৰীস্থিত মীনপালক অঞ্চলডোখৰ ফাৰ্মত বৈজ্ঞানিক পদ্ধতিৰে মীন পালনৰ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে বাক্সা জিলা মীন বিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰশিক্ষণত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী ওৰফে ভজন দাস ভালুকৰ সাঙিত পৰিণত হৈছে বোকাখাটৰ নগৰ পানী যোগান প্ৰকল্প 4 কোটি 4 লাখ টকা ব্যয় সাপেক্ষে বোকাখাট পৌৰ এলেকাৰ 4 নম্বৰ ৱাৰ্ডত স্থাপন কৰা প্ৰকল্পটোত এতিয়া দৈনিক সংগঠিত হৈছে অনৈতিক কাৰ্যকলাপ পৰিত্যক্ত হৈ পৰা পানী যোগান প্ৰকল্প সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া স্থানীয় ৰাইজৰ লগতে বোকাখাটৰ দল সংগঠন যোৰহাটত ভালুকৰ আতংক অব্যাহত আছে ডকলঙীয়া চাহ বাগিচা অঞ্চলত ভালুকৰ ত্ৰাস অব্যাহত আছে পূৰ্বে হলমৰা ৰংদৈ দগাঁৱতো ওলাইছিল ভালুক ডকলঙীয়াৰ বাহনীত স্থানীয় ৰাইজে দেখিলে ভালুকটো বন বিভাগৰ দলে পৰ্যবেক্ষণ কৰিছে সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি 24 সংখ্যক সৰ্বভাৰতীয় কাৰাটে চেম্পিয়নশ্বিপত কলিয়াবৰ ব্ৰাদাৰ্ছ ফাইট ক্লাবৰ খেলুৱৈৰ সফলতা গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত ব্ৰাদাৰ্ছ ফাইট ক্লাবৰ 3 শিক্ষাৰ্থীয়ে এটা ৰূপৰ আৰু 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে নলবাৰী 5খন জনজাতি অধ্যুষিত গাঁও জনভাগিদাৰী অনুষ্ঠান আয়োজন কৰা হৈছে উত্তৰ পূব খাটাগাঁও পঞ্চায়তৰ কটাকুচি বাথ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিছে নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী
পুৱাই কলিয়াবৰত এটা মৃত বনৰীয়া হাতী উদ্ধাৰ কৰা হৈছে লেংটেঙৰ 2 নম্বৰ বস্তিত উদ্ধাৰ কৰা মৃত বন্য হাতীটো কোনো দুষ্ট লোকে হাতীটোক বিদ্যুৎ সংযোগ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ সন্দেহে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোকসকল মানস ৰাষ্ট্ৰীয় উদ্যানত পৰিদৰ্শন কৰিলে নৱনিৰ্বাচিত বিধায়ক তথা প্ৰাক্তন শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বিগত দুটা দিনত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী আৰু ভূঞাপাৰ ৰেঞ্জত জীপ চাফাৰী আনন্দ ল'লে প্ৰাক্তন শিক্ষামন্ত্ৰী হাজিৰাহাটৰ বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিলে মানকাছাৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মহিবুৰ ৰহমানে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে ভয়ংকৰ ৰূপ লৈছে নদীৰ পাৰে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বিলীন হৈছে ইখনৰ পাছত ইখন গাঁও ৰঙিয়া ৰেলৱে হাইস্কুল বিদ্যালয়ত অনুষ্ঠিত হৈছে বহাগী বিদায় উৎসৱ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰী আৰু ইণ্টাৰ্ণশ্বিপ কৰিবলৈ অহা শিক্ষক-শিক্ষয়িত্ৰীসকলে কৃষি কৰ্মৰে স্বাৱলম্বী বাইহাটা চাৰিআলিৰ কমলপুৰ ৰাজচক্ৰৰ অন্তৰ্গত বৰুৱাজানী গাঁৱৰ কনক দাস পাচলি খেতিৰ লগতে এবাৰ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত অন্তৰ্গত আছে পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছে নাৰ্জী ফুলৰ খেতি পশ্চিমবংগত মাদ্ৰাছাৰ চৰকাৰী বিত্তীয় সাহায্য বন্ধ ঘোষণা পশ্চিমবংগত বিজেপিৰ শুভেন্দু অধিকাৰী নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ধৰ্মভিত্তিক সকলো কল্যাণমূলক আঁচনি বাতিল কৰিব শুভেন্দু অধিকাৰীৰ চৰকাৰে জুন মাহৰ পৰা মাদ্ৰাছাৰ অনুদান বন্ধ কৰিব বংগৰ চৰকাৰে তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা তথা সংখ্যালঘু পৰিক্ৰমা আৰু মাদ্ৰাছা শিক্ষা বিভাগৰ অধীনত ধৰ্মীয় শ্ৰেণীবিভাজনৰ ভিত্তিত চলি থকা সকলো আঁচনি চলিত মে মাহৰ শেষলৈকে বাহাল থাকিব কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ বৰ্তমানৰ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাখনো বাতিল কৰা হৈছে সংৰক্ষণ বা কোটাৰ যোগ্যতা নিৰ্ধাৰণ কৰিবলৈ চৰকাৰে এখন সুকীয়া পেনেল কমিটি গঠন কৰিব এই সমগ্ৰ প্ৰক্ৰিয়া সন্দৰ্ভত চৰকাৰে শীঘ্ৰেই পৃথককৈ অধিসূচনা জাৰি কৰিব ভিয়েটনামত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ভিয়েটনামৰ প্ৰতিৰক্ষা প্ৰতিষ্ঠাপক ৰাষ্ট্ৰপতি হু চি মিনৰ 136 সংখ্যক জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা প্ৰতিৰক্ষা আৰু কূটনৈতিক সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে কৰ্ণাটকৰ বিখ্যাত দুবাৰে হাতী শিবিৰত ঘটিল অঘটন হাতীৰ গা ধোৱা কাৰ্যসূচী চলি থকাৰ সময়তে সংঘটিত হ'ল শোকাবহ ঘটনা হাতী দুটাৰ যুঁজৰ ফলত তাত থকা এটা অস্থায়ী চালিক খহি পৰাত এগৰাকী মহিলা পৰ্যটকৰ মৃত্যু কলকাতাৰ সল্টলেক ষ্টেডিয়ামৰ সন্মুখত থকা ফুটবল টীমৰ ভাস্কৰ্য আঁতৰাব পশ্চিমবংগ চৰকাৰে এই ফুটবল ভাস্কৰ্যটো ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজেই ডিজাইন কৰিছিল পশ্চিমবংগৰ বৰ্তমানৰ ক্ৰীড়া মন্ত্ৰী নিশীথ প্ৰামাণিকে এই কথা ঘোষণা কৰিছে 2026 বিশ্বকাপ ফুটবলৰ বাবে ব্ৰাজিল দলৰ খেলুৱৈৰ নাম ঘোষণা কৰা হৈছে এবাৰ দলটোৰ স্থান লাভ কৰিছে 34 বছৰীয়া তাৰকা খেলুৱৈ নেইমাৰৰ উপৰিও ভিনিচিয়াছ জুনিয়ৰ ৰায়ান আৰু ইগৰ থিয়াকে দলটোৰ অন্তৰ্ভুক্ত কৰা হৈছে দলটোৰ পৰা বাদ পৰিল ফৰৱাৰ্ড জুৱাও পেড্ৰো উত্তৰাখণ্ডৰ ঋষিকেশত ৰেল দুৰ্ঘটনা উজ্জয়িনীৰ এক্সপ্ৰেছ নামৰ ৰেলখনৰ 3টা ডবা লাইনচ্যুত হৈছে সৌভাগ্যক্ৰমে দুৰ্ঘটনাৰ সময়ত ৰেলখনত নাছিল কোনো যাত্ৰী যাৰ ফলত কোনো লোক হতাহত হোৱা নাই প্ৰাথমিক তদন্তত ৰেলখনৰ ব্ৰেক ফেইল হোৱাৰ সন্দেহ কৰা হৈছে ঘটনাৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ ৰেল বিভাগৰ পাকিস্তানৰ লাহোৰত স্বাধীনতাৰ পূৰ্বৰ ঐতিহাসিক নামেৰে পুনৰ হ'ব নামাকৰণ পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ মুখ্যমন্ত্ৰী মৰিয়ম নৱাজৰ অধ্যক্ষতাত বহা পঞ্জাব কেবিনেট বৈঠকত লাহোৰৰ সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় পাকিস্তানৰ পঞ্জাব চৰকাৰে লাহোৰ চহৰৰ বিভিন্ন পথ আৰু উপপথসমূহৰ নাম বিভাজনৰ পূৰ্বৰ ঐতিহাসিক নামলৈ পুনৰ সলনি কৰাৰ পৰিকল্পনাত সেউজ সংকেত দিছে নাম সলনি হ'বলগীয়া কেইটামান প্ৰধান স্থান হৈছে কৃষ্ণনগৰ সন্তনগৰ ধৰমপুৰ নগৰ ৰামগলি লক্ষ্মী চক আদিৰ দৰে বহু বিখ্যাত স্থানৰ নাম পুৰণি ঘূৰাই অনা ভূপালত তুইছা শৰ্মা নামৰ এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু 12 মেত ভূপালৰ কাটাৰা হিলস্থিত স্বামীগৃহত মহিলাগৰাকীক চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছিল যৌতুকৰ বাবে নিৰ্যাতনৰ স্বামী পৰিয়ালে তুইছাৰ মৃত্যুৰ প্ৰমাণ নষ্ট কৰাৰ অভিযোগ সমগ্ৰ ঘটনা চিবিআইক তদন্তৰ বাবে দাবী মহিলাগৰাকীৰ পৰিয়ালৰ মানকাছাৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মহিবুৰ ৰহমানে মানকাছাৰ সমষ্টিৰ বিভিন্ন গাঁও পঞ্চায়তত গৈ ৰাইজৰ লগত মত বিনিময় কৰিছে সমষ্টিটোৰ বৰকচৰ কাকৰিপৰা ঠাকুনাবাৰী আদি গাঁও পঞ্চায়তত বিধায়কগৰাকী উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ প্ৰতিটো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৃত্ৰিম বানৰ কবলত ঐতিহাসিক শিৱসাগৰ চহৰৰ কেইবাটাও ৱাৰ্ড বৰষুণৰ পানী ওলাই যোৱা নলা নৰ্দমাসমূহ সঠিকভাৱে খনন আৰু পৰিষ্কাৰ নকৰাৰ ফলত পুনৰ ডুবিল শিৱসাগৰ 14 নম্বৰ ৱাৰ্ড পৌৰসভাৰ বিষয়ববীয়া অভিযন্তাসকলে কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগী ৰাইজ
কুঠৰীৰ বাঘমাৰী 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গোহাইগাঁও সংযোগী পথৰ দুৰৱস্থা জৰাজীৰ্ণ পথটোৰ মেৰামতি অথবা পুনৰ নিৰ্মাণৰ প্ৰতি লোক নিৰ্মাণ বিভাগে প্ৰদৰ্শন কৰা নাই সদিচ্ছা যাৰ বাবে স্থানীয় বিধায়কক শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী স্থানীয় ৰাইজৰ চতিয়াত নাৰীৰে ব্যৱসায়ৰ লগত জড়িত মহিলাসহ এজনক আটক কৰা হৈছে স্থানীয় লোকৰ খবৰৰ ভিত্তিত আৰক্ষী অভিযান চলাই মহিলাগৰাকীৰ লগতে মুবাৰক আলী নামৰ এজন যুৱকক আটক কৰিছে ধৃত মুবাৰকৰ ঘৰ হৈছে বিশ্বনাথ জামুগুৰিহাটত তিনি গভাইত বাইক চোৰ গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে আটক কৰা গভাইত চোৰ তিনিটা ক্ৰমে ৰিকি আহমেদ ৰিকু বৰা আৰু বিশাল হাজৰিকা জামুগুৰিহাট আৰু চতিয়াৰ বিভিন্ন স্থানৰ পৰা বাইক চুৰি কৰি প্ৰশাসনৰ নিৰ্ধাৰণ কৰিছিল ধৃত চোৰ তিনিটা নগৰ লক্ষীনগৰত চুৰিৰ ঘটনা প্ৰভা বৰা নামৰ মহিলাগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি লৈ গ'ল কাঁহৰ বাচন বৰ্তন অৱশ্যে প্ৰভা বৰাৰ ঘৰত চুৰিত জড়িত কুখ্যাত চোৰ অংকুৰ দাসক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰু মইৰাবাৰী উলুবাৰীত চোৰৰ সন্ত্ৰাস দৰিদ্ৰ কৃষকৰ ঘৰৰ পৰা 4টাকৈ মহ চুৰি কৰিলে চোৰৰ দলে ঈদ উজ জোহাৰ প্ৰাক্ষণত মহকেইটা চুৰি হোৱাত হাহাকাৰ কৰিব লগা হৈছে কৃষক আব্দুল ৰফিক নুমলীগড় বাবাথানৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ এই ভয়ংকৰ দুৰ্ঘটনাত বাহন দুখনৰ ভিতৰত আবদ্ধ হৈ পৰে যাত্ৰীসকল দীৰ্ঘ সময়ৰ পাছত বাহন দুখনৰ পৰা উদ্ধাৰ কৰা যাত্ৰীসকলৰ ভিতৰত 3জনৰ অৱস্থা অতি সংকটজনক গোলাঘাটৰ মেৰাপানীত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এজন লোকৰ মৃত্যু হৈছে মেৰাপানী চৰুপানী পথৰ উদালি পথাৰ CRPF কেম্পৰ সমীপত এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকজন চন্দনপুৰ গাঁৱৰ চন্দগিৰি বুলি চিনাক্ত দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনে পলায়নৰ চেষ্টা কৰিছিল যদিও স্থানীয় ৰাইজে খেদি বাহনখন পৰায়ত্ত কৰে পাছত ৰাইজৰ সন্মুখত নিজৰ দুখ স্বীকাৰ কৰা ডাম্পাৰ চালক চিন্তু শইকীয়াক আটক কৰিছে আৰু পুনৰ বহিৰাজ্যত ৰহস্যজনকভাৱে অসমৰ যুৱকৰ মৃত্যু হৈছে তামিলনাডুৰ জোৰাইপেটাই জংচনৰ সমীপত উদ্ধাৰ হ'ল মৰিয়নিৰ লাহিং নৈ শিপৰীয়া গাঁৱৰ ৰিপন চুতীয়া নামৰ যুৱকজনৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছে দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ বেংগালোৰৰ কৰ্মস্থলীলৈ ৰেলেৰে ৰাওনা হৈছিল এই যুৱক শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ৰ শতবৰ্ষ গৰকা কঁঠাল গছক সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম বিশ্ববিদ্যালয়ৰ দৃশ্যকলা বিভাগে এই বিভাগটোৰ ছাত্ৰ ছাত্ৰীয়ে উভালি পৰা কঁঠাল গছেৰে ভাস্কৰ্য শিল্প নিৰ্মাণ কৰি আহিছে এই ভাস্কৰ্য শিল্পৰ প্ৰাণ প্ৰায় উঠিব গুৰুচৰণ কলেজৰ চৌহদত জড়িত বহু স্মৃতি 10 ফুট উচ্চতাৰ হ'ব এই ভাস্কৰ্য শিল্প ৰঙিয়া SSB উদ্যোগত সীমান্তৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভ্ৰমণ ভাৰত ভূটান সীমান্তৰ ৰঙিয়া হাৰাৰাৰ 24 নম্বৰ বেটেলিয়ন SSB উদ্যোগত সীমান্ত অঞ্চলৰ 35 গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে আয়োজন কৰা শৈক্ষিক ভ্ৰমণৰ শুভাৰম্ভ কৰিলে বেটেলিয়নৰ কমাণ্ডেণ্ট SK গুপ্তা গহপুৰত মিঠাতেল পিঁয়াজ দালিৰ দাম বৃদ্ধি পাইছে বিভিন্ন ব্ৰেণ্ডৰ মিঠাতেলত প্ৰতি লিটাৰ 2 টকাকৈ বৃদ্ধি পাইছে পূৰ্বতে পিঁয়াজৰ পাইকাৰী দাম আছিল 14 টকা আজি হ'লগৈ 26 টকা প্ৰতি কিলো চাউলত 2 টকাৰ পৰা 3 টকাকৈ পুনৰ বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম জনতাৰ মূৰত ৰাম টাঙোন সদায় দৈনিক বৃদ্ধি পাইছে প্ৰতিটো খাদ্য সামগ্ৰীৰ দাম গোৱালপাৰা চহৰৰ নতুন বজাৰত শাক-পাচলিৰ জুই চাই দামে মাধমাৰ সদাইছে সৰ্বসাধাৰণজনক হোজাইৰ কপাহবাৰী পদুম পুখুৰীত অবৈধভাৱে চলি থকা পদুম পুখুৰীৰ নতুন বজাৰখন বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনে দেওবাৰে পুৱা মুৰাঝাৰ আৰক্ষীয়ে বজাৰখনত উপস্থিত হৈ বন্ধৰ জাননী প্ৰদান কৰে অভিযোগ অনুসৰি স্থানীয় ৰাইজে বজাৰখন বিৰুদ্ধে অভিযোগ দাখিলৰ পাছতে প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ 2025-26 বৰ্ষত বৰ্তমানলৈকে 62,600 গৰাকী পৰ্যটকৰ আগমন ঘটিছে ইয়াৰ ভিতৰত 61,000 গৰাকী দেশী পৰ্যটকৰ বিপৰীতে 1,600 গৰাকী বিদেশী পৰ্যটকৰ আগমন ঘটিছে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ বৰ্তমানলৈ 2025-26 পৰ্যটন বৰ্ষত পৰ্যটকসকলৰ পৰা প্ৰায় 1,50,00,000 টকাৰ ৰাজহ সংগ্ৰহ কৰিছে মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উল্লেখ্য যে অহা 25 জুনৰ পৰা অক্টোবৰলৈকে পৰ্যটকৰ প্ৰৱেশ বন্ধ থাকিব ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যানত সম্পত্তি বৃদ্ধি পাইছে জীৱ-জন্তুৰ সংখ্যা বিভিন্ন জীৱ-জন্তুৰ লগতে হাতী আৰু বাঘৰ সংখ্যা বৃদ্ধি পাইছে বিশেষকৈ ব্লেক পেন্থাৰৰ উপস্থিতি আৰু পৰ্যটকৰ অধিক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মানস যাৰ বাবে মানসলৈ পৰ্যটকৰ ফুট পোৱাৰ লগতে বৃদ্ধি পাইছে ৰাজহৰ পৰিমাণ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰা নৱনিৰ্বাচিত বিধায়কক সম্বৰ্ধনা জনোৱা হৈছে এনডিএৰ পৰা নৱনিৰ্বাচিত 5 বিধায়কক পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ'ল বঙাইগাঁৱৰ দীপ্তিময়ী চৌধুৰী অভয়পুৰী ভূপেন ৰায় গোলকগঞ্জৰ অশ্বিনী ৰায় চৰকাৰ বিলাসীপাৰাৰ জীৱেশ ৰয় আৰু বাওখুংগীৰ ৰূপম ৰায়ক স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা শোণিতপুৰৰ মিছামাৰীৰ কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হ'ল সমাজসেৱী দীপক শৰ্মা আৰু তেখেতৰ পত্নী
মেঘালী শৰ্মাই মিছামাৰী নেপালী বস্তিত নিজা বাসগৃহত আয়োজন কৰা এক অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে। বাক্সা জিলাৰ এম্পায়াৰ একাডেমীৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান 2026 বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা বিজ্ঞান বাণিজ্য শাখাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ 57 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ব। শিমলুগুৰিত সদৌ অসম যোগাসন প্ৰতিযোগিতাত অনুষ্ঠিত হ'ল ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যন যোগাসন অসম শাখা, বালিঘাটৰ নিৰাময় যোগ চেণ্টাৰ আৰু পতঞ্জলি যুৱ ভাৰতৰ যৌথ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত 5 বছৰীয়া শিশুৰ পৰা 80 বছৰীয়া প্ৰাপ্তবয়স্ক লোকলৈকে মুঠ 12টা শাখাত অনুষ্ঠিত হ'ল এই প্ৰতিযোগিতা। চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজলিল চিটু ৰিউ কাৰ্ট সংস্থাৰ খেলুৱৈসকল ৰিহাবাৰীস্থিত কাৰাটে সংস্থাটোৰ 26 গৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈ প্ৰতিগৰাকীয়ে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। দক্ষিণ এছিয়ান মাইক্ৰ ফুলটাছ প্ৰতিযোগিতাত উজলিল অসম কন্যা বৃষ্টি সোণোৱাল। নেপালত অনুষ্ঠিত দক্ষিণ এছিয়ান মাইক্ৰ ফুটছাল প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰি সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে খোৱাঙৰ বৃষ্টি সোণোৱাল। আন্তঃৰাষ্ট্ৰীয় মিউজিয়াম দিৱসৰ উপলক্ষে খানাপাৰাত নতুন সংযোজন নেশ্যনেল ছায়েন্স চেণ্টাৰত গুৱাহাটীত অৰ্কিড চেণ্টাৰ কেকটাছ নামৰ উদ্যান মুকলি কৰা হ'ল। বিভিন্ন বিৰল প্ৰজাতিৰ অৰ্কিড আৰু কেকটাছেৰে সজাই তোলা এই উদ্যান সোমবাৰৰ পৰা সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে। মহানগৰীৰ কাহিলীপাৰাত দৃষ্টি প্ৰডাকশ্যনৰ সৌজন্যত আয়োজন কৰা হৈছে বহাগী বিদায় অনুষ্ঠান। এই অনুষ্ঠানত সদৌ অসম ভিত্তিক বিহু নৃত্য, আধুনিক নৃত্য, প্ৰাৰ্থনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। তেজপুৰ জিলা পুথিভঁৰালত হ'ব গ্ৰীণ হাব ফেলোশ্বিপৰ বছৰজোৰা কাৰ্যসূচীৰ সামৰণি। দেওবাৰে গ্ৰীণ হাব প্ৰাংগণত অনুষ্ঠিত হ'ল এই সামৰণি অনুষ্ঠানত। তিনিদিনীয়াকৈ অনুষ্ঠিত গ্ৰীণ হাব ফেলোশ্বিপে উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীকে চলচ্চিত্ৰ নিৰ্মাণ আৰু ডকুমেণ্টেশ্যনৰ প্ৰশিক্ষণ প্ৰদান কৰিব। ছিকিমত পৰিবহণৰ নতুন নিয়ম সোমবাৰৰ পৰা যুগ্ম অযুগ্মৰ নম্বৰৰ ভিত্তিত চলিছে বাহনসমূহ। এদিন যুগ্ম এদিন অযুগ্ম নম্বৰৰ বাহন চলিব ৰাজপথত। প্ৰায় এবছৰ পূৰ্বেই ব্যক্তিগত আৰু চৰকাৰী বাহনত প্ৰযোজ্য হৈছিল এই নিয়ম। কেৰালাৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰীৰূপে শপত ল'লে VD সতীশনে। তিৰুৱন্তপুৰমৰ চেণ্ট্ৰেল ষ্টেডিয়ামৰ বিশাল জনসভাত ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আলকাৰে DC সতীশনক মুখ্যমন্ত্ৰী পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই মুখ্যমন্ত্ৰীৰ লগতে মুঠ 20 গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিলে। মুখ্যমন্ত্ৰীৰ লগতে বিত্ত বিভাগৰ দায়িত্বত থাকিব VD সতীশন। কংগ্ৰেছ নেতাৰ ৰূপে চেন্নিথালাক দিয়া হৈছে গৃহ বিভাগটো। মিত্ৰজোঁটৰ UDFৰ আলোচনাৰ অন্তত মন্ত্ৰীগোটৰ তালিকা প্ৰস্তুত। এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী। 20 জনীয়া কেবিনেট মন্ত্ৰী পৰিষদত কংগ্ৰেছৰ 11 জন, IUMLৰ 5 জন আৰু অন্যান্য মিত্ৰদলৰ 4 জন বিধায়ক আছে। বিগত 60 বছৰৰ কেৰালামৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সমগ্ৰ কেবিনেটে একেলগে শপত গ্ৰহণ কৰিলে, য'ত 2 গৰাকী মহিলা, 2 গৰাকী অনুসূচিত জাতি সম্প্ৰদায়ৰ প্ৰতিনিধিও আছে। পশ্চিমবংগত চৰকাৰী চাকৰিৰ সৰ্বোচ্চ সময়ৰ সীমা বৃদ্ধি কৰা হৈছে। বিত্ত বিভাগৰ দ্বাৰা জাৰি কৰা এই নতুন নিৰ্দেশনাত চৰকাৰী চাকৰি বয়সৰ সীমা 2টা ভাগত সংযোজন কৰা হৈছে। প্ৰথম সংশোধনত চৰকাৰী চাকৰিৰ বাবে গ্ৰুপ A পদৰ বাবে সৰ্বোচ্চ বয়সৰ সীমা 41 বছৰ, গ্ৰুপ B পদৰ বাবে এই সীমা 44 বছৰলৈ বৃদ্ধি কৰা হৈছে। আনহাতে দ্বিতীয়টো সংশোধনত গ্ৰুপ C আৰু গ্ৰুপ D দুয়োটা শ্ৰেণীৰ পদৰ বাবে আবেদন সৰ্বোচ্চ বয়সৰ সীমা 45 বছৰলৈ বৃদ্ধি কৰা হৈছে। বিত্ত বিভাগৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা 11 মে'ৰ পৰা কাৰ্যকৰী কৰা হৈছে। পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে সোমবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে জনতাৰ দৰবাৰ কাৰ্যসূচী। জনসাধাৰণৰ সমস্যাসমূহ পোনপটীয়াকৈ শুনা আৰু সমাধান কৰাৰ উদ্দেশ্যেৰে এই পদক্ষেপ গ্ৰহণ কৰিছে শুভেন্দু অধিকাৰী। কলকাতাৰ সল্টলেকত থকা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হ'ল এই জনতাৰ দৰবাৰ। কাৰ্যসূচীত সমাজৰ বিভিন্ন স্তৰৰ লোক, বিশেষকৈ ছাত্ৰ-ছাত্ৰী, চৰকাৰী চাকৰি প্ৰত্যাশীসকলে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীক তেওঁলোকৰ অভাৱ অভিযোগ আৰু সমস্যাৰ কথা পোনপটীয়াকৈ অৱগত কৰে। 1 জুনৰ পৰা কলকাতাত এই জনতাৰ দৰবাৰ কাৰ্যসূচী চৰকাৰীভাৱে প্ৰতি সপ্তাহে 1-2 দিনকৈ অনুষ্ঠিত হ'ব, য'ত মুখ্যমন্ত্ৰীৰ সৈতে শীৰ্ষ আমোলাসকলো উপস্থিত থাকে। বিহাৰৰ সাসাৰাম পাটনা যাত্ৰীবাহী ৰেলত লাগিল ভয়ংকৰ জুই। এই ভয়াৱহ অগ্নিকাণ্ডত সৌভাগ্যবশতঃ হতাহত নহ'ল কোনো যাত্ৰী। যাত্ৰীবাহী ৰেলখনৰ এটা ডবাত লাগিছিল জুই। পাছত অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপক। নীট UG 2026ৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডক লৈ ডাঙৰ সফলতা লাভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI। সমগ্ৰ কেলেংকাৰীৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে CBI। ধৃত অভিযুক্তজন ৰসায়ন বিজ্ঞানৰ প্ৰবক্তা PV কুলকাৰ্ণী। ধৃত কুলকাৰ্ণীৰ পৰা ফাদিল হৈছিল প্ৰশ্নকাকত।
14 মেত গ্ৰেপ্তাৰ হোৱা মনীষা ৱাগবে নামৰ এগৰাকী অভিযুক্তৰ সহায়ত কুলকাৰ্ণীয়ে এপ্ৰিল মাহৰ শেষ সপ্তাহত কেইবাগৰাকী পৰীক্ষাৰ্থীক একগোট কৰিছিল। ইয়াৰ পাছতেই পুনেত থকা নিজৰ ঘৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক বিশেষ গোপন কোচিং ক্লাছৰ আয়োজন কৰিছিল। এই ক্লাছত কেৱল প্ৰশ্নই নহয়, বিকল্প উত্তৰ আৰু প্ৰশ্ন উত্তৰসমূহ শিক্ষাৰ্থীসকলক দিয়া হৈছিল। উত্তৰ প্ৰদেশৰ নয়দাত যৌতুকভাৱে নৱবিবাহিত বুঢ়াৰীৰ ৰহস্যজনক মৃত্যু। দেওবাৰে ঘৰৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল দীপিকা নামৰ মহিলাগৰাকীয়ে। স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে বোৱাৰীগৰাকীক হত্যাৰ ভয়ংকৰ অভিযোগ। 14 মাহ পূৰ্বে ঋতিক নামৰ এজন যুৱকৰ সৈতে দীপিকা বিবাহপাশত আবদ্ধ হৈছিল। এখন বিয়াত ফৰ্চুনাৰ গাড়ী আৰু 1 কোটি টকা দিয়াৰ পাছতো শহুৰেকৰ পৰিয়ালে দৈনিক যৌন নিৰ্যাতন চলাই দীপিকাক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাইছে। দীপিকাৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছিল। মৃত দীপিকাৰ পৰিয়ালৰ এজাহাৰ ভিত্তি ইতিমধ্যে স্বামী আৰু শহুৰেকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাৰ সন্দৰ্ভত দিল্লী আৰক্ষীৰ তদন্ত অব্যাহত। ছুইডেনৰ পৰা নৰৱেলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ছুইডেনৰ আনুষ্ঠানিক ভ্ৰমণ সফলতাৰে সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱেৰ ৰাজধানী অছলৰ অভিমুখে বিমান যাত্ৰা কৰিলে। মঙলবাৰে অছলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় ভাৰত নৰ্ডিক সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদী। আমেৰিকাত এয়াৰশ্বট অঘটন। বায়ুসেনাৰ 2খন যুঁজাৰ বিমানৰ মাজত সংঘটিত এক ভয়ংকৰ সংঘৰ্ষ। ইডাহৰ মাউণ্টেইন হোম এয়াৰফ'ৰ্চ বেছত সংঘটিত হ'ল এই দুৰ্ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাত কথামটি ৰক্ষা পৰিল 4জন পাইলটৰ জীৱন। ইউএইৰ বৰাকা পাৰমাণৱিক শক্তি প্ৰকল্পত ইৰাণৰ ভয়াৱহ ড্ৰোন আক্ৰমণ। এই আক্ৰমণক ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ গৰিহণা। এই আক্ৰমণৰ ঘটনাক নিন্দা জনাই সকলোকে সংযম কৰি আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাইছে ভাৰতে। বৰাকা পাৰমাণৱিক শক্তি প্ৰকল্পত আক্ৰমণৰ ফলত প্ৰকল্পটোৰ বৈদ্যুতিক জেনেৰেটৰ সম্পদ জুই লাগে যদিও কোনো লোক হতাহত হোৱা নাই। ইউএই প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে ছৌদি আৰবৰ সীমান্তৰে 3খন ড্ৰোন অনুপ্ৰৱেশ কৰিছিল। তাৰ ভিতৰত 2খন আকাশৰে ধ্বংস কৰা হ'ল। এই ঘটনাৰ পাছতেই ইৰাণক ভাবুকি দিছে ডনাল্ড ট্ৰাম্পে। IPLত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ। দৰ্শক অবিহনে IPL হোৱাৰ সম্ভাৱনা। সীমিত সংখ্যক ষ্টেডিয়ামত IPL অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ ব্ৰজেশ গোৱেল। ক্ৰীড়া মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে বিশেষ পত্ৰ। সীমিত সংখ্যক খেলপথাৰত দৰ্শক অবিহনে IPLৰ বাকী খেলসমূহ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে ব্ৰজেশ গোৱেলে। কোভিডৰ সময়তো সীমিত সংখ্যক খেলপথাৰতেই IPL সফলভাৱে আয়োজন কৰা হৈছিল। প্ৰতিখন খেল চাবলৈ প্ৰায় 50,000 দৰ্শক ষ্টেডিয়ামলৈ আহে, যাৰ ফলত হাজাৰ হাজাৰ লিটাৰ পেট্ৰল খৰচ হয়। চিটিআৰ অধ্যক্ষ ব্ৰজেশ গোৱেলৰ আহ্বান অনুসৰি IPLৰ বাকী থকা খেলসমূহৰ সময়সূচী পুনৰ প্ৰস্তুত কৰি সীমিত খেলপথাৰত দৰ্শক নোহোৱাকৈ খেলসমূহ অনুষ্ঠিত কৰা উচিত। ইয়াৰ দ্বাৰা লাখ লাখ লিটাৰ ইন্ধন, পেট্ৰল, ডিজেল ৰাহি হ'ব আৰু দেশৰ ওপৰত বোজা কমিব। দুটা সংবাদত এতিয়ালৈ ইমানেই। ধন্যবাদ।